guys, welcome back to my YouTube channel Mr. and Mrs. Borman. আশা কৰোঁ আপোনালোক সকলোৰ ভাল মোৰো ভালে মই এতিয়া পৰা অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু এতিয়া হৈছে দুপৰীয়া 1 বাজিলে তো গুড আফটাৰনুন অল আৰু আজি মোৰ তেনেকৈ বিশেষ দেখুৱাব লগা নাই আজি মই চিকেন বনালো তো ৰেচিপিটো শেয়াৰ নকৰিলো কিন্তু আপোনালোকক দেখুৱাই দিম যে আজি আমাৰ লাঞ্চত কি হৈ গল মেনুত একদম সিম্পল কিন্তু দেখাই দিম আশা কৰোঁ বহুত টেষ্ট লাগিব খাই তো দেখুৱাই দিম যেতিয়া ভাত খাম তেতিয়া দেখুৱাই দিম এয়া হৈছে আমাৰ আজি লাঞ্চৰ ৰেডি খোৱা কাৰণে এয়া হৈছে চিকেন ফ্ৰাই আৰু এইটো হৈছে চাটনি ৰেচিপিটো মই আগতে ব্লগত দি থৈছো চাব এয়া ইয়াতে পিয়াজ জলকীয়া আৰু এইটো হৈছে ভাত আৰু এইটো ইয়াতে আচাৰ আৰু এইটো মোৰ হৈ গল চিকেন লাল ৰক টাইপৰ ঝোল বহুত টেষ্ট লাগে মোক এনেকৈ খাই আশা কৰোঁ আপোনালোকেও ভাল পাব মোৰ ভিডিঅ'টো চাই এনেকৈ সিম্পল চিকেনৰ লগত আৰু একো চব্জি নোহোৱাকৈ বছ পিয়াজ জলকীয়া আৰু চাটনি এটা আৰু চিকেন ফ্ৰাই আৰু লগতে পাপৰ পুৰা এনেকৈ খাই কোনে ভাল পায় জনাবচোন মইতো বহুত ভাল পাওঁ এনেকৈ টেষ্টি খাই বহুত টেষ্ট লাগে মোক গতিকে যেতিয়া খাবলৈকে বহিম যেতিয়া বাঢ়িম আৰু তেতিয়া দেখুৱাম এয়া আমাৰ খানা ৰেডি হৈ গ'ল Hey guys, good evening all আৰু এতিয়া হৈছে আবেলি 5টা বাজিলে এতিয়া মই কি কৰিম মই অকলে আছো আৰু বহি ৰুমতে হাজবেণ্ডটো অফিসত তো এতিয়া মই আছো টিভি চাই এয়া মই আছো বিন্দাস টিভি চাই অকলে বহি মিঠা পান টেষ্টি মিঠা পান পুৰা একদম খাই দিম আজি বহুত দিনৰ মূৰত এতিয়া হৈছে ইভিনিং টাইম টি টাইম তো এতিয়া টি খাও আশা কৰোঁ আপোনালোক সকলো মোৰ ব্লগবিলাক চাই মানে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা সাবস্ক্ৰাইব কৰি দিব প্লিজ আপোনালোকৰ সাপোৰ্ট অনুসৰিতো আগুৱাই যাব নোৱাৰিম ইমান কষ্টকৈ ভিডিঅ'বিলাক কৰোঁ আপোনালোকৰ কাৰণে মোৰ ভিডিঅ'বিলাক চাওক আৰু মোৰ ফেমিলিত এড হওক আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যনটো অল কৰি দিয়ক টাটা